নমস্কাৰ ৰাইজ, কি খবৰ? আজি মোৰ ভাইটিৰ জন্মদিন, সেইকাৰণে ভাবিলোঁ দীঘল ভিডিঅ' এটাকে দিওঁ, কাৰণ তাৰ জন্মদিনত আজি ঘৰত এষাৰ নাম পতা হৈছে। এতিয়া ৰাতিপুৱা মই গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু তাৰে দিনটো কেনেদৰেনো আৰম্ভ হয়, কেনেদৰে শেষ হয়, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এইফালে যোৱা একমাত্ৰ ল'ৰা। আপোনালোক যিসকলে ভিডিঅ' চাই মোৰ সকলোকে থেংক ইউ দেই। এনেদৰে মোক সকলোৱে ছাপোৰ্ট কৰি যাব, যাতে মোৰ আৰু আগলৈ ভিডিঅ' বনাবলৈ মন যায়। এইফালে ভকত আহি পালেহি আৰু আমি ঘৰৰ সকলোৱে সেৱা লৈ ল'লোঁ। এতিয়া মায়ে ভকতৰ কাৰণে জলপান ৰেডি কৰিছে আৰু ময়ো বুনিয়া ভুজিয়াখিনি চাহৰ লগত খাবৰ কাৰণে মিলাই দিছোঁ। নাযাবা দেই, নাযাওঁ বুলি কৈ দিয়াচোন। নাযাওঁ এনেকৈ কোৱা। এয়া ভকতে পাঠ পঢ়া আৰম্ভ কৰিছে আৰু সেইফালে প্ৰসাদ ৰেডি কৰি আছে কেইজনমানে। আৰু আগফালে আমাৰ টিভি ৰুমটোতে মায়ে তেওঁলোকৰ কাৰণে জলপান সজাই থৈছে। এয়া আজি বাৰ্থডে বুলি মানে ভোজো আছে, সেইকাৰণে মাছ কাটি থোৱা আছে আৰু এইফালে পায়স বনাই আছে। পাত্তাই দিয়া নাই। চাওকচোন, ইহঁতি মাক মানে শান্তি দিয়া নাই দেই, নিজে নিজে জলপান লৈ লৈছে। আৰু ৰাতিপুৱাৰ পৰা ইমান ভোক লাগি আছিলে, সেইকাৰণে জলপানকে খাই ল'লোঁ, কাৰণ আজি আমাৰ দিনটো ভাত বনোৱাই নাই, ডাইৰেক্ট আৰু মানে ভোজ খাম। এতিয়া আমাৰ ভাইটিৰ কেক কটাৰ সময় হৈ গৈছে, তাৰ কিমান ফূৰ্তি লাগিছে চাওকচোন। সেইকাৰণে কয় এটা চিম্পল আকৌ ভাইটি এইটো কালি আনিছো, এইটো কালি আনিছো, এইটো কালি আনিছো। পাঁচটা লাইন কৰি হৈ গ'ল। মাজতে কেন্দ্ৰ লগাই দিয়া হৈ গ'ল। পিছৰ পৰা দিছিলে যা কেন্দ্ৰ লগাই কেক কটা হৈ গ'ল। এতিয়া আমি খাবলৈ ৰেডি কৰিছোঁ পায়স, বুনিয়া আৰু কেক। তাৰপাছতে মই পনীৰ কটা লাগি গ'লোঁ। মই মানে পনীৰ কাটি বহুত ভাল পাওঁ দেই। এতিয়া ভোজত মানে আজি মাছ আৰু পনীৰ আছে।
পনীৰখিনি মই ল'লোঁ কাটিবলৈ। মই এনেই পনীৰ ঘৰত গৰু গাখীৰ দি বনাই ভাল পাওঁ আৰু কাটিও বহুত ভাল পাওঁ। আৰু এনেই ঘৰত কিবা কিবি পাতিলে এটাৰ কাৰণে ভাল লাগে, আলহী বহুত হয়। আৰু এয়া আমাৰ পেহী আহিলে। ইফালে নাম হৈ গ'ল, নামৰ পাছতে প্ৰসাদ খোৱাও হৈ গ'ল। আৰু এতিয়া ভোজ খাবৰ কাৰণে এয়া দাইল আছে, মাছ আৰু এইফালে জ্বলা ভাজি খাই কোনে কোনে ভাল পায় ক'বচোন, মানে মুড়ি গন্তা দেই। আৰু পনীৰ ইয়াত আছে এয়া নি? ভাত জ্বলা ভাজি আৰু বহুত কিবা কিবি আছে আৰু দেই। পনীৰ ইয়াত আছে, ইয়াত পনীৰ বাহিৰত চবকে খাই থকা দেখি আমিও ৰ'ব নোৱাৰিলোঁ। সেইকাৰণে ভিতৰতে আমি তিনিজনীয়ে খাই ল'লোঁ। আমি খাই ল'লেহে আনক বিলাব পাৰিম ন, সেইকাৰণে। আৰু এতিয়া সেইফালে আমাৰ মা, খুৰা খুৰী, পেহী চবে ভাত খাই আছে। আৰু ময়ো মাক মৰমতে পনীৰ অলপ অলপ বাছি দিছোঁ। আমাৰ সকলোৰে খোৱা বোৱা হৈ গ'ল আৰু চাফ চিকুণ কৰিও হৈ গ'ল। এতিয়া ৰাতি মাংস আছিলে, আমি চবেই ভাত পানী খাই ল'লোঁ। আৰু এতিয়া মই পাণ এটা খাবলৈ লৈছোঁ। মই মানে চুপাৰীবোৰ নাখাওঁ, সেইকাৰণে এনেকৈ বাছি বাছি থৈ দিছোঁ। চুপাৰীবোৰ খালে মানে মুখত থাকি যায়, বহুত টান যে চুবাবলৈ, আৰু পাণটো পটককৈ শেষ হৈ যায়। সেইকাৰণে মই এনেকৈ খাই ভাল পাওঁ। এনেও বাৰু মই তামোল নাখাওঁৱেই। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ভিডিঅ'টো আজিলৈকে ইমানেই আছিলে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।